মাত্ৰ 100 টকাত বহুতো দুখীয়া দৰিদ্ৰ মানুহৰ জীৱন এবাৰ সলনি হৈছে। 28 জানুৱাৰীত অনুষ্ঠিত হোৱা বঙাইগাঁৱৰ যি উপহাৰ কুপন খেল আছিল, খেলৰ মহেন্দ্ৰ থাৰ লাভ কৰিছে অন্ধ ব্যক্তি এজনে। কিন্তু ভোকৰ মাজত এটা দুখৰ খবৰ, 100 টকাত থাৰ লাভ কৰিছে। কিন্তু নিজ চকুৰে সেয়া গাড়ী এটা আছে, কিন্তু মানুহজন আমাৰ সন্মুখত আছে, কিন্তু নিজে পোৱা গাড়ী 20 লাখ টকীয়া গাড়ী কিন্তু নিজে চকুৰে দেখিব নোৱাৰে। এটা দুৰ্ভাগ্যজনক কথা। দুখীয়া ব্যক্তি এজনে লাভ কৰিলে মহেন্দ্ৰ থাৰ। বঙাইগাঁও বাজিতপাৰা যি উপহাৰ কুপনৰ খেল আছিল, 28 জানুৱাৰীত খেলৰ মহেন্দ্ৰ থাৰ লাভ কৰিছে জুমুৰুদ্দিন, অন্ধ ব্যক্তি। তেওঁৰ মোৰ লগত আছে, কিছু কথা পাতিম। ভাল লাগিছে। কি নাম আপোনাৰ দাদা? আমার নাম জমুরুদ্দিন। ঘৰ ক'ত আপোনাৰ? আমার বরপাড়া ডিস্ট্রিক্টের ঘর সেঙ্গাও। আপুনি সঁচাকৈ চকুত দেখেনে? দেখা নাপাও। আপুনি যে এটা গাড়ী লাভ কৰিছে, 100 টকাত পাইছে, আপুনি কেনেকুৱা অনুভৱ, কি ক'ব? আমার বহুত ভাল লাগিছে। 10-এর দোয়াত আমি পাইছো। আমার বিরাট মনত একটা বিরাট ভাল লাগছে। গাড়ীখন তো আপুনি চলাব নোৱাৰে, এতিয়া কি নোৱাৰে। পইচা ল'ব? তখন আমার গাড়ি লই পেলে আমি কি করিম, আমার চালাবার সক্ষম নাই, বিক্রি করবার লাগবো লই পেলে। বিক্ৰী কৰিব না? এইটো আপোনাৰ আপুনি কি কয় অনলাইন টিকট কৰি গৈছিল না? অনলাইন। এইজন কি হয় আপোনাৰ লগত যে আহিছে? সেইটো ল'ৰা। এইটো আপোনাৰ ল'ৰা? কোন ক্লাছত পঢ়া ভাইটি? স্কুল পঢ়া না, স্কুলত নাযায়? কি কৰে এনে, কি কৰে? পিলপিল চলো। পিলপিলি চলায়? মানে দেউতাকে তো অন্ধ চকুত দেখা নাপায়, পৰিয়ালটো এতিয়া তুমি চলাই আছা? হয়। কি ক'বা এতিয়া, দেউতাকে 100 টকাত গাড়ী পালে, ভাল লাগছে মোৰ। তোমালোকৰ যিটো পৰিয়াল, এতিয়া কিজানি ওপৰলাই চাইছে তোমালোকক, অলপ এতিয়া ভালদৰে চলিব পাৰিবা। তো যাতে ভালদৰে চলিব পাৰা, গাড়ীটো তোমালোকে নলোৱা, পইচাখিনি ল'বা, ভালদৰে কিবা এটা বিজনেছ কৰা আৰু পৰিয়ালটো দেউতাকক চাবা অলপ, যিহেতু দেউতাকে চকুত দেখা নাপায়। তোমাৰ অনুভৱটো কেনেকুৱা? মোক ভাল লাগছে, খুব ভাল লাগিছে না? ভাল লাগিছে। আপোনালোকে দেখা পাইছে, এয়া অন্ধ জুমুৰুদ্দিন, ক'ব নালাগে যদিও তথাপিও কৈছোঁ, মাত্ৰ 100 টকাত ভাগ্য ফুলিছে এই জুমুৰুদ্দিন নামৰ একদম দৰিদ্ৰ ব্যক্তিৰ। এটা ল'ৰা আছে, তেওঁ ল'ৰাজনে দেউতাক অন্ধ, ইনকাম কৰিব নোৱাৰে, যাৰ বাবে ল'ৰাই লেখা পঢ়া এৰি এইটো বয়সত, একদম সৰু বয়সত ই ৰিক্সা চলাই পৰিয়াল পোহপাল দি আছিলে। কিন্তু এইবাৰ ভাগ্য ফুলিছে জুমুৰুদ্দিনৰ। মাত্ৰ 100 টকাত বঙাইগাঁও জিলাৰ জলাখাতা, বান্দিপাৰা, বাজিতপাৰা 28 জানুৱাৰীত হৈ যোৱা বৃহৎ উপহাৰ কুপনৰ খেলত মহেন্দ্ৰ থাৰ লাভ কৰিছে। এয়া দেখা পাইছে পিছফালে আছে 21 লাখ টকীয়া মহেন্দ্ৰ থাৰ লাভ কৰিছে এয়া অন্ধ জুমুৰুদ্দিনে। আপুনি যদি 100 টকাত আপোনাৰ জীৱন সলনি কৰিব বিচাৰি আছে, অথবা ৰাতিৰ ভিতৰতে যদি আপুনি লাখ লাখ টকাৰ গৰাকী হোৱাৰ মন আছে, মাত্ৰ 100 টকা দিয়ক আৰু লাভ কৰক আপুনি লাখ লাখ টকীয়া VIP বাহন। স্ক্ৰীণত নম্বৰ দিয়া আছে, আপুনি যোগাযোগ কৰিব পাৰে। যোৰহাট জিলাৰ আউনীআটী বিশ্ববিদ্যালয়ৰ বৃহৎ উপহাৰ কুপনৰ খেল হৈ আছে। মাত্ৰ 100 টকাত আপোনাৰ জীৱন সলনি হ'ব পাৰে। আপোনাৰ হাতত মাত্ৰ কেইটামান ঘণ্টা আছে, স্ক্ৰীণত নম্বৰ আছে, আপুনি যোগাযোগ কৰিব পাৰে। 55 লাখ টকীয়া অডি, মহেন্দ্ৰ থাৰ, টাটা হেৰিয়াৰ, টয়োটা ইনোভা লাভ কৰিব, লগতে 22টা প্ৰাইজ আছে, আপুনি লাভ কৰিব পাৰে। পলম নকৰি স্ক্ৰীণত নম্বৰত যোগাযোগ কৰিব পাৰে। বঙাইগাঁও, জলাঘাটা, বান্দিপাৰা, বাজিতপাৰা বৃহৎ উপহাৰ কুপন খেলৰ মহেন্দ্ৰ থাৰ 21 লাখ টকীয়া মহেন্দ্ৰ থাৰ লাভ কৰিছে অন্ধ জুমুৰুদ্দিনে। আপোনাৰ জীৱন যদি আপুনি সলনি কৰিব বিচাৰিছে, ৰাতিৰ ভিতৰত যদি আপুনি কোটি টকীয়া লাখ লাখ টকাৰ গৰাকী হোৱাৰ মন আছে, স্ক্ৰীণত দিয়া নম্বৰত যোগাযোগ কৰিব পাৰে। বঙাইগাঁও